উদীয়মান লেখক দীপাংকৰ শৰণীয়াৰ বাঁহগোসাঁই উৎসৱত সুৰজিত ৰূপম কংকন আৰু পাৰুলহত শীৰ্ষক উপন্যাস এখন আজি মই উন্মোচন কৰিব পাই অত্যন্ত সুখী হৈছোঁ। এই কাৰণেই যে তেওঁ নতুন প্ৰজন্মৰ বাবেই কিতাপখন লিখিছে। যে বাঁহগোসাঁই উৎসৱটো শৰণীয়া কছাৰীসকলৰ প্ৰধান আৰু এটি আনন্দৰ উৎসৱ, আৰু এই উৎসৱটো সম্পৰ্কে বহু আমাৰ নতুন প্ৰজন্ম অৱগত নহয়। গতিকে ইয়াৰ যিকেইটা চৰিত্ৰ, এই চৰিত্ৰকেইটা নতুন প্ৰজন্মৰ পৰা অনা হৈছে আৰু তেওঁলোকক বাঁহগোসাঁই উৎসৱটো কি ধৰণে 1 বহাগৰ পৰা 6 বহাগলৈকে পালন কৰা হয় সেই বিষয়ে বৰ্ণনা কৰি এখন উপন্যাস লিখিছে। এই উপন্যাসখন ক্ষুদ্ৰ উপন্যাস বুলি ক'ব লাগিব, ডাঙৰ উপন্যাস নহয়। কিন্তু এই আকাৰত যদিও ক্ষুদ্ৰ, কিন্তু ইয়াৰ গুৰুত্ব কিন্তু খুব বেছি পৰিমাণে আছে শৰণীয়া কছাৰীসকলৰ কাৰণে। আৰু মই জনাত এইখন উপন্যাস, প্ৰবন্ধ কিতাপ বহুত হৈছে, কিন্তু উপন্যাস হিচাপে এইখন প্ৰথম উপন্যাস। আৰু ইয়াৰ দ্বাৰাই নিজৰ জাতিটোৰ প্ৰতি, নিজৰ সংস্কৃতিৰ প্ৰতি দীপাংকৰ শৰণীয়াই যি ধৰণে আগ্ৰহ প্ৰকাশ কৰিছে, আগুৱাই নিব খুজিছে, তেওঁক ধন্যবাদ দিব লাগিব। আমাৰ নতুন প্ৰজন্মক যদি আমি সঠিক দিশত আগবঢ়াই নিনিওঁ, নতুন প্ৰজন্ম আনি বহুতো ক্ষেত্ৰত বিষাদগ্ৰস্ত হৈছে, নতুন প্ৰজন্ম বহু ক্ষেত্ৰত নিজৰ বাটৰ পৰা আঁতৰি গৈছে, সামাজিক বিশৃংখলা হৈছে। গতিকে আমি সকলোৱে নতুন প্ৰজন্মক উৎসাহ দিব পাৰিব লাগিব, নতুন প্ৰজন্মক আগুৱাই নিব লাগিব। তেওঁলোক উৎসাহৰ খুবেই প্ৰয়োজন আছে, নতুন প্ৰজন্মক আঁকোৱালি ল'ব লাগিব। মই আশা কৰোঁ যে এইখন গ্ৰন্থৰ মাজেৰে আৰু নতুন প্ৰজন্মই নিজে কলম হাতত ল'বৰ কাৰণে আগবাঢ়ি আহিব। দীপাংকৰ শৰণীয়া হাতৰ দৰে ডেকা ল'ৰাবিলাকে সমাজখন ভাল কৰিবৰ কাৰণে নিশ্চয় আৰু তেওঁলোকে মুখ্য ভূমিকা ল'ব আৰু এই ধৰণৰ বাৰ্তা লৈ যাব বুলি মই আশা কৰিছোঁ। মই আশা আমাৰ সকলোৱে এই গ্ৰন্থখন আদৰি ল'ব আৰু শৰণীয়া কছাৰীসকলৰ যিটো বাঁহগোসাঁই উৎসৱ, যিটো অত্যন্ত গুৰুত্বপূৰ্ণ ভাষা, মানে সংস্কৃতি, এই বিষয়ে ৰাইজে অৱগত হ'ব পাৰিব। তেওঁলোকৰ মাজেৰে মই সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি গোসাঁই উৎসৱৰ কেন্দ্ৰীয় যি অনুষ্ঠান, সেই অনুষ্ঠান অসমৰ সকলো জনগোষ্ঠী, সকলো লোকেই উপভোগ কৰি আহি এটা সম্প্ৰীতি আৰু সমন্বয়ৰ বাটো মুকলি কৰিব বুলি মই আশা ৰাখিছোঁ। नोंथांमोना सानफ्रोमबोनि खौरांखौ मोननो थाखाय रिलाइव निउज 24 बड' इउट्युब चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे फेसबुक पेजखौ फल' खालामनानै लाइक शेयार खालामनो दाबाव। गोजोन्थों।